বাবা উঠিব হোৱা নাই নে তোৰ এতিয়ালৈ? দেৰি হৈছে কলেজ যাব। উঠ আকৌ, কিমান শুই থাক। কি যে চিঞৰি থাকো মা, সপোন দেখি আছিলো, উঠাই দিলি কিবা। জলদি কৰ না। ই ক'ত জলদি কৰিব? ইটো টয়লেট গ'লেও এটা লগৰ লৈ যায় চাগে। দেখিলি মুখে মুখে উত্তৰ দিব পৰা হৈছে। দেখাম আজি ইয়াক কি প্ৰব্লেম হৈছে। কি হৈছে তোৰ? ক'ত দুখ পালি? একো নাই মা, কলেজত খেলি থাকোঁতে পৰিলোঁ অলপ। চাওঁ চাওঁ, মই কিবা এটা লগাই দিওঁ। ভাতখন তই সঁচাই কৈছতো? অঁ মা। তই অলপ জিৰা, মই আজি তোৰ কাৰণে তই ভাল পোৱা বস্তু এটা বনাম। সোনকালে ভাত খাই শুই যাবি দেই। কালিৰ পৰা পূজাৰ বন্ধ নহয়, ভালেই হৈছে দে, অলপ আৰাম কৰিব পাৰিবি। মই ভাত ৰান্ধোগৈ দেই। মা, কি হৈছে চাচোন। নাই, একো হোৱা নাই। ৰাতি পোকে কামুৰিলে চাগে। পোকে কামুৰিলে এনেকুৱা হয় জানো? মোক হেতৰে ধৰা নাইতো। ক্ষেতৰ? ধেৎ, একো হোৱা নাই তোৰ।
অ মা গৈ আছো আজিকালি আৰু ক'ত এইবোৰ আছে? আগৰ গাঁৱৰ অঞ্চলৰ মানুহে কৈছিলে ক্ষেতৰে ধৰিছে সপোনত আহি। আজিকালি ক'তনো এইবোৰ আছে? নাই। কি হ'ল? মোক যদি ভাল পাওঁ যা যা হেল্ল' অঁ কি ক কেনেকৈ হ'ল বেয়া লাগিল শুনি আচ্ছা ঠিক আছে দে কি হ'ল? কলেজ নগলি? নাই মা ফোন এটা আহিছিলে দুদিনমান কলেজ বন্ধ থাকিব বোলে কিয়? আমাৰ ক্লাছৰ লগৰ 3জন ৰাতি শুই থাকোঁতে ঢুকা কি? কি বা হ'ল ইমান যে বেয়া খবৰ। আজিকালি যে কি হৈছে? ডেকা ডেকা ল'ৰা ছোৱালীবোৰ ইমান সৰুতে ঢুকাই যায়। বেয়াই লাগে। ঠিক আছে মই ৰুমতে আছোঁ কাপোৰটো চেঞ্জ কৰি লওঁ